অসম জাগা মজা জাগা হ'ল চাই ল গাইছ চলিখিনি অৱস্থা নোহোৱা হৈ গৈছে বহুত দূৰ আহিলোঁ আমি বৰ্তমান গোটেই দেখাও নাই দেচোন এই পাহাৰ পৰ্বত চাই ল গোৱাৰ একদম এইফালে পাৰ্টি কৰি আছে বোলে পুৰা চাউণ্ড আহি আছে না পুৰা পাৰ্টি কৰি আছে এইফালে চাই লওক এই পুৰা একদম পাৰ্টি চাৰ্টি কৰিবলৈ মজা ঠাই আৰু এইবিলাক ইফালে যাব মন আছিল কিন্তু নেযাওঁ দেচোন এহেঁতে আৰু ৰখি আছে কক' কলা কিনিবা গেছি ইহঁতে মোৰ ফ্ৰেণ্ড হয় দাদা তাহাঁতৰ লগত ঘূৰি আছোঁ মই এই ইয়াতে গৈছে তেওঁলোকে এই কক' কলা লৈ বোলে এই চাই ল ইমান ধুনীয়া জাগা আমাৰ অসমত এনেকুৱা জাগা আছে অসমে লাগে এবাৰ ওপৰলৈ যাই চাওঁ নেকি ইমান ধুনীয়া সুন্দৰ জাগা এটা এৰিব নোৱাৰো এই মজা যাব মন আছিলে কিন্তু ওপৰলৈকে চাই ল ইয়াহু এনেকুৱা ধুনীয়া জেগা না আপোনালোকক দেখাই আছোঁ আজি চাই ল ইফালে মই নুমি গ'লোঁ তাৰমানে কি হয় স্কুটিখন নহয় না উজাব নোৱাৰে একদম ৰাস্তা এইবিলাক কি বা গাছ নাজানো আৰু কি বা গাছ গমেই নাপাওঁ আৰু ইমান ধুনীয়া জাগা ইমান ওখ ঠাই একদম কি ক'ম আৰু ফাটাফাটি এনেকা মানে এৰিয়াত উঠি আছোঁ না আমি সাগৰৰ ওপৰত বস্তুটো সাগৰৰ ওপৰত হ'ব এইটো পুৰা সাগৰৰ ওপৰত উঠি আছোঁ সাগৰৰ ওপৰত টিলা লোকেল ভাষাত টিলা বুলি ক'ব এইফালে পুৰা ছোৱালীবিলাকে চাইকেলিং কৰি আছে এই ওখ এনেকুৱা ওখ মানে আৰু সুন্দৰ পৰিৱেশ কি এটা সুন্দৰ অনুভৱটো কিন্তু মজা লাগিছে মাস্ক টাক্স খুলি দিওঁ মাস্ক খুলি দিলোঁ ঠাণ্ডা বতৰ ভাগৰে লাগি গ'ল একদম ভাগৰি গ'লোঁ দেই গাইছ চা না ৰাস্তা চা এনেকুৱা আহি দেখাই আছোঁ ৰ'বক একদম ভাগৰি গৈছোঁ দেই এনেকুৱা অখত আহি গৈছোঁ একদম এইগিলাকতো শুই যাব পাৰি একদম টোপনি মাৰি থাকিব পাৰিম পুৰা একদম মদ আহক মদ খাই যাব পাৰিব ইয়াতে ওপৰৰ পৰা দেখাই আছোঁ আপোনালোকক সাগৰ আজি মই পুৰা ওপৰৰ পৰা সাগৰ দেখাই আছোঁ চাওক এইবিলাক পাহাৰ টিলা হয় পুৰা একদম ফ্ৰেছ টিলা এইফালে সাগৰ পাই গ'লোঁ বিচৰ ওপৰত উঠি আছোঁ আমি এনেকুৱা জেগাত আহিছোঁ মানে আৰু আহক আপোনালোকে আহক এনজয় কৰক কি ক'ম আৰু ইয়াৰ পৰা জাপ দিলে নালাগে আৰু পুৰা একদম ওপৰত যাই পাবি চাওক না চাওক মোক তললৈকে নামিবলৈ মন গৈছে একদম সাগৰৰ ওপৰত আছোঁ এইখন সাগৰ কি ক'ম আৰু মন চন ভাল লাগি গৈছে একদম জাপ মাৰিব ভাল লাগব কিন্তু অকলে ফাঁচি গ'লোঁ মই পাহাৰে একদম বিচৰ ওপৰে ঘূৰি আছোঁ মজা কিন্তু মজা ইমান এটা ধুনীয়া পৰিৱেশ গোৱাত মই থাকিব বুলি গম পোৱা নাছিলোঁ দেই আজি গম পালোঁ ফাৰ্ষ্ট চাই লওক গাইছ আহি যাওক পইচা থুৰাও পুৰা আহি যা এনেকুৱা মানে আৰু এইগিলা টাৱাৰ মোবাইলটো কম দামী না পইচা পাতি নহয় চলি কি ক'ম আৰু ৰাইজসকল চাই লওক গোৱা এইফালে পাহাৰ উৰি যাম মই ভয় লাগে টিলা গাছ নহয় এইগিলা পাহাৰো নহয় টিলাও নহয় কি বা কয় এইগিলা শিল ইফালে পাহাৰ জাপকাৰি দিম নেকি একবাৰ চাই ল বম ডাঙৰ কেনাৰী চাই ল অসমৰ ৰাইজে এইগিলা আমি আছোঁ কি বিচ আছিলে অঞ্জনা বিচৰ ওপৰত একদম ওপৰত এইবিলাক চিলাবিলাকে চাই আছে এইখিনি কি বুলি কয় বালাতুৰ
অ' বাগাতুৰ, আমি বাগাতুৰৰ ওপৰত আছোঁ। এইগিলা পাহাৰেই বুলি ক'ব পাৰি, কিন্তু গাছ নাই। আমাৰ অসমৰ দৰে নহয় দেচোন, একদম লথঙা। এইগিলা অলপ চলপ আছে আৰু কৰকাবাৰী। ইফালে অঞ্জনা বীচ, আমি যোৱাকালি গৈছিলোঁ, কি আছিল বাগা বীচ। গা ধুব পালে ভাল লাগিলে কিন্তু। এয়া চাওক অঞ্জনা বীচ, ওপৰৰ পৰা অঞ্জনা বীচ দেখাইছোঁ আপোনালোকক। চাই লওক পুৰা ইফালে শিল বালি, পুৰি গ'লে আৰু গিলো আৰু পুৰি গ'লে পুৰা পুৰি গিলো আৰু কাই পায় আৰু এই আইনা খোলা ভাঙি থৈছে। শিলৰ ওপৰত আছোঁ, এনেকুৱা মানে ঠাই আৰু ক'ব লাগব আৰু লাইফত। আহি যাবি ৰাইজ, পইচা যদি পাৱা আহি যাবি। ওচৰতে গোৱা, টেনশ্যন নাই, বেছি দূৰো নহয়। ট্ৰেইনেদি আহিলে বেছি দিন নালাগে দে, 4 দিনহে লাগে। আহি যাবা অঞ্জনা বীচ। ইফালে পেৰাচুট জুম কৰি দেখাইছোঁ আপোনালোকক। এই কম দামী মোবাইলৰ কথা আৰু কি জুম হ'ব, নেদেখাওঁ দে আৰু লাজৰ কথা। এই চাওক গাইজ, চাওক ফটো চটো উঠিম এতিয়া। আমি কথা চথা ক'ব নাজানো আৰু ভুল হ'লে ক্ষমা কৰিব। চুলি তুলি আৰু জেং হৈ গৈছে। চাই লওক ইফালে বীচ, এইফালে আকৌ বীচ, এইফালে সাগৰ। এইখিনি বাগাতুং না কি বুলি কয় বোলে হয়। অঁ বাগাতুৰ বুলি কয় বোলে, বাগাতুং নহয় দেই, বাগাতুৰ। চাই লওক, ইমান ভিডিঅ' কৰা এক্সপিৰিয়েঞ্চো নাই, এনেকৈ ব্লগ বনোৱা এক্সপিৰিয়েঞ্চ নাই, ফাৰ্ষ্ট টাইম বনাইছোঁ দেই গাইজ। ভুল হ'লে ক্ষমা কৰি দিব আৰু উপায়তো নাই। ঘৰৰ বুলি ক্ষমা কৰি দিবি, আকৌ গাঁৱৰে বুলি আৰু চাই থাকক। দেখাই যাম মই যিমান পাৰোঁ সেইখিনি চেষ্টা কৰিম আপোনালোকক মনোৰঞ্জন দিবলৈ। চাই থাকক গাইজ, চাই থাকক। যিটো জেগাত আহিছোঁ মানে আৰু গোটেই সাগৰ দেখা পায় ইয়াৰ পৰা। ইফালে অঞ্জনা বীচ দেখা পায়, এইফালে বা কি বীচ, এইফালে গোটেই সাগৰ 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 সাগৰ, আকাশ সাগৰ। আহিবা ৰাইজ। তাৰ আগতে এটা অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই নতুন চেনেল হয় ন, ছাবস্ক্ৰাইব কৰি দিব আৰু এই খালটিংটো বাজাই দিলে হ'ল আৰু এইখিনিয়ে অনুৰোধ। মানে আৰু একদম হেভি, এই শিলটোত যাব কাৰণে ভাল লাগিল। অ' শিলটোত যাবা একদম বালি হৈ আছে, একদম ভয়ে লাগে। শিলটোত যাব মন আছিল মোৰ, শিলটোত যাব মন আছিল, কিন্তু যাবা নেদে। অ' বম ধৰিছোঁ, এই ছিকিমৰ তামান ধোৱা আহি আছে একদম। এনেকৈ বাঢ়ি আহে নেকি? তেতিয়াচোন ক'ত আছিলা? শিলটোৰ সিপাৰে আছিল তেতিয়া। পানীবিলাক কেনেকৈ বাঢ়ি আহে ঐ বাপ্পা ঐ। এই চাওক গাইছ, এনেকুৱা ডাঙৰ ঢৌ আছে, ভয় লাগে আৰু এতিয়া থাকিব নোৱাৰা আৰু জিকি যাব লাগিব। ডাঙৰ ঢৌ, এনেকুৱা মানে ঢৌ আহি আছে একদম।